হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি বৰ্তমান আমি গৈ আছোঁ মাণ্ডৱৰ পৰা চিখালীলৈ। চিখালী হৈছে এখন বহুত ভিতৰুৱা পাহাৰীয়া গাঁও। আৰু চিখালীলৈ গৈ থাকোঁতে আমি চেনৱা নামৰ চহৰ এখনত অকণমান ৰখিম। তাত আমাক তেওঁলোকে ৱেলকাম কৰিম বুলি কৈছে। তেনেদৰে আমি দুটা জেগাত ৰখিম বাৰু, আপোনালোকে দেখিবলৈ পাব। আৰু চাই থাকক আমি চিখালীত কেনেদৰে মৰাণ বিহু পৰিৱেশন কৰোঁ তাৰে অকণমান দৃশ্য আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া আমি পাহাৰীয়া ৰাস্তাৰে বৰ্তমান গৈ আছোঁ। তাকে আপোনালোকক অকণমান দেখুৱাওঁ বুলি ভাবিলোঁ পাহাৰীয়া ৰাস্তাবিলাক। আৰু এয়া আমি গাজিপুৰা নামৰ এখন ঠাইত ৰ'লোঁ। এনেদৰে আমাক তেওঁলোকে ফুলৰ মালা পিন্ধাই ৱেলকাম কৰিলে। খুব বেছি ভাল লাগিল, কিন্তু আমি বেছি দেৰি ৰ'ব নোৱাৰিলোৱে, কাৰণ আৰু এখন ঠাইত আমাৰ ৰ'ব লগা আছে। তাতো তেওঁলোকে এনেদৰে আমাক ৱেলকাম কৰিম বুলি কৈছে। আৰু আকৌ আমি চিখালী গাঁৱত গৈ কিনে আমাৰ বিহু নাচ পৰিৱেশন কৰিব লাগিব। গতিকে আমি ইয়াৰ পৰা ততাতৰীয়াকৈ ওলাই গ'লোঁ। আৰু এয়া আমি মালা পিন্ধাৰ পিছত অকণমান তেওঁলোকৰ লগত ফটো উঠিলোঁ। তাৰপিছত আমি ইয়াৰ পৰা ৰাওনা হ'লোঁ। যাত্ৰা অতিক্ৰম কৰি আমি চিখালী গাঁও পালোহি। এখন বহুত বেছি ভিতৰুৱা এখন গাঁও। আহি থাকোঁতেতো ক'ত সোমাইছোঁ বুলি ভয়ে লাগি গৈছিল, কাৰণ একদম কাৰেণ্ট নাছিলে আগৰখিনি। গতিকে আমি এতিয়া আহি পালোহি আৰু ইয়াত আমি ৰেডি হৈ ল'ম। তাৰপিছত আমাৰ ইয়াত প্ৰগ্ৰেম আছে। আৰু এয়া আমি সাজি কাচি ওলাই আহিলোঁ। আৰু দেখিছেনে গাঁৱৰ মানুহ।
আৰু এয়া আমাৰ প্ৰগ্ৰেম শেষ হোৱাৰ পাছৰ দৃশ্য। এনেদৰে আমি তেওঁলোকৰ গাঁৱতে থাকিলোঁ এদিন। খুব বেছি ভাল লাগিল, বহুত বেছি ভাল এটা অভিজ্ঞতা হ'ল তেওঁলোকৰ লগত থাকি। তেওঁলোকৰ খাদ্যবিলাক আচলতে বহুত বেলেগ ধৰণে বনায়, গতিকে আমাৰ খোৱাটো অকণমান প্ৰব্লেম হ'ল বাৰু। আৰু এয়া মুৰ্গীৰ মাংসটো আমি ছাগলী মাংস বুলি ভাবিছিলোঁ, গতিকে বহুতে খোৱা নাছিল। এয়া চবকে এক কেজি দি দিছে। এইটো কেইটামান দি আছে। আমাৰ আমাৰ মাইকেলাখন গোটেইখন মাংস খাইছে। ये भाई लोग है, हम लोग जो खाना दिया था, ये आंटी जी है और ये भाई लोग है मध्य प्रदेश का। আৰু এইটোৱে হৈছে পৰিয়ালটো, যোনটো পৰিয়ালৰ লগত আমি এটা ৰাতি কটালোঁ। খুব বেছি সহজ সৰল মানুহবিলাক, বহুত বেছি ভাল লাগিল। ভিডিঅ' ল'বলৈ নহ'লে বাৰু, খুব বেছি লৰালৰি হৈছিল আমাৰ। ইয়াৰ পৰা আকৌ যাব লাগে অন্য এখন ঠাইলৈ, গতিকে